সাবস্ক্রাইবার আছে বেশি না এবার বেশি হয়ে যাব এবার বেশি হয়ে যাব নমস্কাৰ মই সৰস্বতী বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো মই কাৰ লগত আছোঁ গমটো পাইছেই আপোনালোকক হয়তো চিনাকি কৰি দিয়া প্ৰয়োজনে নাই আপোনালোকে হয়তো চিনিয়ে পাইছে আৰু যিবিলাকে চিনি নাই পোৱা তেওঁলোকক মই চিনাকি কৰাই দিব লৈছোঁ এখেত হৈছে বিশিষ্ট ছবি পৰিচালক নাট্যকাৰ আৰু ভ্ৰাম্যমান জগতৰ এজন খুব বলিষ্ঠ অভিনেতা আৰু তেওঁ হৈছে মৃদুল চুতীয়া নমস্কাৰ তেওঁক যিহেতু ওচৰতে পাইছোঁ আমাৰ ঘৰৰ ওচৰত যিহেতু এক থিয়েটাৰ হৈ আছে সুদৰ্শন থিয়েটাৰ তেওঁ এজন তাত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁ যিহেতু আমাৰ ঘৰত তিনিদিনীয়া মানে তিনিদিন তেওঁ আমাৰ ঘৰত বৰ্তমান এতিয়া অতিথি হৈ আছে আজি দ্বিতীয়টো নিশা তো তেওঁক যিহেতু ইমান ওচৰতে পাইছোঁ মই মানে জানিব বিচাৰিছোঁ আৰু তেওঁৰ লগত কিছুমান মনৰ কথা পাতিব বিচাৰিছোঁ তো মই অকলেনো কিয় শুনো সেইকাৰণে ভাবিলোঁ আপোনালোকক লগতে লৈ লওঁ দাদা প্ৰথমতে আপোনাক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আপুনি প্ৰথমতে কওকচোন আমাৰ ইয়াত থাকি কেনেকুৱা লাগিছে মানে আমাৰ এইডোখৰ ভাল লাগিছে বহুত ভাল লাগিছে আৰু এনেও অলপ ভিতৰুৱা অঞ্চলবিলাকত আমাৰ বেছি ভাল লাগে তাতে ইমান গ্ৰীনি চাৰিওফালে বাগান গছ গছনি আমি কংক্ৰিটৰ মাজত থকা মানুহ ইয়ালৈ আহি সঁচাই ভাল লাগিছে আৰু তোমালোকৰ ঘৰখন ভাল লাগিছে দেউতাক ভাল লাগিছে মাক ভাল লাগিছে তোমাক ভাল লাগিছে বাকী বাহঁতকতো বাৰু লগ পোৱা নাই এনেই গম পাইছোঁ বাহঁতৰ কথা ভাল লাগিছে প্ৰথম দিনতে ভাল লাগি গ'ল কালি মই নগ'লোঁ বাৰু থিয়েটাৰ চাবৰ কাৰণে কিবা এনে অসুবিধা এটা হ'ল মানে কালি কেনেকুৱা লাগিলে ইয়াত মানে নাই কালি ভাল লাগিছে দৰ্শকবোৰ বৰ ভাল ৰেছপন্স ধুনীয়া নিস্তব্ধ হৈ চাই থাকে ধুনীয়াকৈ আৰু য'ত হাঁহিব লাগে হাঁহিছে য'ত ক্লেপ দিব লাগে দিছে সুন্দৰকৈ চাই আছে আমি কৰিও ভাল পাইছোঁ কালি প্ৰথম নিশা আছিলে আজি দ্বিতীয় নিশা আজি মোৰে নাটক লংকাবিহীন ৰাৱণ আজি নিশ্চয় চাবা তুমি আপোনাৰ নিজৰ মই নিজে লিখা নাটক আজি লংকাবিহীন ৰাৱণ আজি যাম চাবলৈ আজি চাম দাদাক মানে আজি চাম আৰু আপুনি মানে কিমান বছৰ মানে কেতিয়াৰ পৰা জড়িত হৈ আছে ভ্ৰাম্যমানত বহুত বছৰ হ'ল মইতো এনেই নাটকৰ লগত জড়িত ক্লাছ 6ৰ পৰাই আমি স্কুলত থাকোঁতে নাটক কৰিছিলোঁ তাৰ পৰা কিবা কিবি চিনেমা কৰিলোঁ অলপ ডাঙৰ হোৱাৰ পিছত আৰু এমেচাৰ গ্ৰুপত নাটক কৰি আছিলোঁ তাৰ তেজপুৰতে মোৰ ঘৰ মোৰ জন্ম তেজপুৰতে তাতে মোৰ লগ বন্ধু আছিলে তেনেকৈ আমাৰ এটা গ্ৰুপ আছিলে জংগম বুলি তাতে আমি অসমৰ বিভিন্ন ঠাইত নাটক কৰি থাকোঁ থিয়েটাৰত আহিবলগীয়া হ'ল একচুৱেলি এমেচাৰ গ্ৰুপত নাটক কৰি চলিব নোৱাৰি ন ঘৰ চলাব লাগে বা নিজেও খাব লাগে বিয়া বাৰু পাতিব লাগে নে বহুত কথা আহি যায় সেইকাৰণে আমি উপায় নাপায় থিয়েটাৰলৈ গৈ চাওঁচোন কেনেকুৱা লাগে ইয়াতে বিনা পইচাত নাটক কৰি আছোঁ থিয়েটাৰলৈ গ'লে পইচাটো পাম সেই সূত্ৰে থিয়েটাৰলৈ আহিছিলোঁ আহি লাহে লাহে থিয়েটাৰত ভাল লগা হ'ল এবছৰ দুবছৰ 3 বছৰ এনেকৈ থাকি মাজতে আকৌ অনীহা আহি গ'ল গেপ দি দিলোঁ থিয়েটাৰত বহুত দিন নাছিলোঁ আকৌ আহিলোঁ আকৌ গেপ দিওঁ এনেকৈ এৰা ধৰাকৈ বহুত বছৰে হ'ল মোৰ এতিয়া চাগে 25 বছৰ ক্ৰছেই কৰিলে নেকি কিন্তু কনষ্টেণ্ট থকা নাই মই এৰা ধৰাৰ মাজে মাজে 2 বছৰ 3 বছৰমান নাথাকোঁ আকৌ এবছৰ নাথাকোঁ যোৱা 2 বছৰ মই নাছিলোঁ তাৰ 2 বছৰ আগতে মই সূৰ্য থিয়েটাৰত আছিলোঁ এইবাৰ ইয়ালৈ আহিলোঁ সুদৰ্শনলৈ এনেকৈ এৰা ধৰাৰ মাজেৰে আছোঁ আৰু থিয়েটাৰত কাইলৈ সেই মোৰে নাটক বিন্ধা এই নাটকখনে এইবাৰ নেপকাছ এৱাৰ্ড পাইছে মানে শ্ৰেষ্ঠ নাটকৰ এইবছৰ বিন্ধা নতুন নাটক আৰু চোৱা কাইলৈ অলপ মানে নতুন ষ্টাইলৰ নাটক এখন আৰু ভাল পোৱা বেয়া পোৱাটো ব্যক্তিগত কথা কিন্তু অকণমান ব্যক্তিগত আপোনালোকে ইমান কষ্ট কৰিছে ইমান মানে টোপনি ক্ষতি কৰি ইমান কষ্ট কৰি মানে আখৰা কৰি মেলি আমাৰ ওচৰলৈ লৈ আহিছে ইমান সুন্দৰ কাহিনীয়ে তো আজি চামে কাইলৈ চাম আৰু ইয়াৰ পিছত ক'ত আছে নেক্সট ইয়াৰ পিছত ওচৰতে ঠাইডোখৰ নাম পাহৰিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টে আৰু দুখন পেণ্ডেল ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে থাকিব তাৰপিছত আমি গুচি যাম একেবাৰে লখিমপুৰৰ ফালে লখিমপুৰ আমাৰ জুলাইৰ পৰা আৰম্ভ হয় জুলাই 1ৰ পৰা 7, 10 এনেকুৱা তাৰিখৰ ভিতৰত মানে থিয়েটাৰবিলাক আখৰা আৰম্ভ হৈ যায় তাৰপিছত কনষ্টেণ্ট আখৰা চলি থাকে ৰাতি দিনে তোমাৰ
আগষ্টৰ মাজমানলৈকে চলে আৰু আগষ্টৰ মাজমানৰ পৰা তোমাৰ মানে পাতি আছোঁ নেক্সট ইয়েৰ মানে কি থিয়েটাৰ থাকিব নেক্সট ইয়েৰ মানে হেৰি আৰু মানে নাটক কেইখন কি হ'ব নেক্সট ইয়েৰ মানে তোমালোকে গম পোৱা নাই চাগে মই ইতিমধ্যে DY 365ত এটা বাইট দিছোঁৱেই মই অহা বছৰ বাৰু থিয়েটাৰত নাথাকোঁ আৰু নাথাকে মই থিয়েটাৰৰ পৰা অৱসৰ ল'লোঁ ছবি কৰিম তাৰপিছত আৰু এনে নাটক এখন দিম কহিনুৰ থিয়েটাৰত নাটক এখন দিম তাকো পৰিচালনা কৰিবলৈ যাম আৰু এনেই মই পাৰ্মানেণ্টলি মানে এক্টিং কৰিবলৈ থিয়েটাৰলৈ নাহোঁ আৰু বহুত কষ্ট হয় আৰু ঘৰখন মিছ কৰিবলগীয়া হয় গোটেই বছৰ এনেকৈ এবছৰ দুবছৰকৈ বহুত বছৰ হৈ গ'ল ছবি এখনৰ প্লেনিং আছে সেইখন নিজে স্ক্ৰিপ্টখন কৰি থোৱাই আছে অলপ ফিনিচিং টাচ দিব আছে সেইখন কৰিব আছে আৰু কিবা কিবি এনে ধেৰ থাকে কল্পনা পৰিকল্পনা সেইবিলাক কৰিব লাগিব আছে কিবা কিবি মোৰ চেনেল নাই মোৰ ফেচবুকে নাই বহুত ডাঙৰ কথা হোৱাটছএপতে যি কৰোঁ আৰু মেইল আইডিটো আছে এতিয়া অলপ ঘৰুৱা কথা পাতোঁ মানে আপোনাৰ ঘৰত কোন আছে ঘৰত মোৰতো একদম অৰিজিন ক'বলৈ গ'লে মা দেউতা নাই তাৰ পৰা সৰুতে ঢুকাইছে আৰু দাদা বৌ সেইবোৰ আছে তেজপুৰতে থাকে গোটেইবোৰ আমিও তেজপুৰতে আছিলোঁ এতিয়া মানে ডাঙৰ ছোৱালী গুৱাহাটীত পঢ়াৰ কাৰণে গুৱাহাটীত শ্বিফ্ট কৰিবলগীয়া হৈছে এনেই গুৱাহাটী ঘৰটো ভাড়া দিয়ে থৈছিলোঁ এতিয়া ডাঙৰ ছোৱালী থাকে কাৰণে মাক আৰু ডাঙৰ ছোৱালী গুৱাহাটীত থাকে তাই ডিগ্ৰী পঢ়ি আছে আৰু সৰুজনী দিল্লী পাব্লিক স্কুল তাই হেৰিত থাকে হোষ্টেলত থাকে তাই 8ত পঢ়ে আমি 4জনী সিহঁত 3জনী মইতো ঘূৰিয়ে ফুৰোঁ এওঁ চিৰিয়েল কৰে তাৰ পৰা কনষ্টেণ্ট কৰি আছে এতিয়াও কিবা শ্বুটিং কৰি আছে আৰু খেলা ধূলা কৰে মাজতে গ'ল্ড মেডেল পালে হেৰিত নেপালত তাৰপিছত দিল্লীতো পালে কিবা তাই হামাৰ থ্ৰ' কৰে জেভলিং থ্ৰ' কৰে এনেকৈ খেলা ধূলা কৰে আৰু অভিনয়ো কৰে বাৰু আৰু বহুত কথা পাতিলোঁ আৰু কি সুধিব বাৰু দাদাক এতিয়া মই মানে অলপ উল্টা কৰি দিছোঁ হা দাদাই মোক অলপ কিবা কিবি সোধক মই এনচাৰ দিম ঠিক আছে প্ৰথম কথা হ'ল তুমি আজিতো নাটক চাবাই ইয়াৰ আগতে মোৰ নাটক চাইছিলে নে নাই চোৱা মানে এনে থিয়েটাৰ চাইছিলে নাই থিয়েটাৰ চাওঁ আমাৰ ইয়াত তেনেকৈ মানে থিয়েটাৰ আহে কিন্তু আপুনি থকাত অহা নাই মানে তেনেকৈ বেলেগ আহিলে এনেই যাওঁ আৰু মানে মোৰ কথা শুনি আছে দেখিছোঁ চিৰিয়েলত দেখিছোঁ চিনেমাত দেখিছোঁ তাৰপিছত ইউটিউবত 2-এটা ভিডিঅ'টো দেখিছোঁ মাজতে এটা যে খুব নিউজ এটা হৈ গ'ল ক'বা সেইটোতো দেখিছিলোঁ আপোনাক মানে এনেই চিনি পাওঁ আৰু মানে মৃদুল চুতীয়া কোনে চিনি নাপায় আৰু মোৰ মানে নাটক আগতে চোৱা আজি প্ৰথম চাবা চাম আৰু হেৰি কি কয় মই যেতিয়া ইয়ালৈ আহিছিলোঁ বুলি গম পালা তুমিতো নাছিলা ঘৰত ডিব্ৰুগড় গৈছিলা তাৰপিছত কেনেকুৱা লাগিছিল তোমাৰ যে এনেকৈ আমাৰ ঘৰলৈ এনেকৈ আমুক আহিব পোৱা নাই কোনো পোৱা নাই মই ঘৰত আহি পেলাই ভাবিছোঁ কাৰ গাড়ী সোমালে যেতিয়া দাদা ভাগৰ গাড়ীখন আমাৰ ঘৰত মানে চোতালত আছে মই কাৰ গাড়ী এখন তাৰপিছত সোমাই যে মাক চিঞৰিছোঁ তাৰপিছতে বাহিৰত বৌ আছিলে বৌয়ে কৈছে যে আলহী আছে এনেকৈ তাৰ মই সুধিলোঁ কোন আছে তেতিয়া কৈছে যে কি এনেকৈ আচ্ছা তাৰপিছত মই আৰু ভিতৰত মা আহি পেলাই কৈছে যে এনেকৈ তেনেকৈ আছে তই বেছি হাল্লা নকৰ এনেকৈ কৈছে আৰু তাৰপিছত সেই দাদাক দেখি শুই আছিলে বাৰু মই প্ৰথম আহোঁতে ঘৰলৈ তাৰপিছত যেতিয়া লগ পাইছোঁ তেতিয়া আৰু এয়াই আৰু বাকী আপোনাৰ আমাৰ ইয়াত ঘৰত থাকি ভাল লাগিছে গ'লে আজিতো এতিয়া যাবই আৰু অলপ পিছত পেণ্ডেললৈ ওলাই যাম কাইলৈ দিনটো আছে পৰহি তাৰপিছত আৰু গুচি যাম পৰহি আগবেলা যাম 10টা-11টা এনেকুৱা মানৰ ভিতৰত মানে দুপৰীয়া আগে সেই ঠাই পালে ভাল আৰু খানা পিনা খাই লৈ ৰেষ্ট লৈ সন্ধিয়া নাটক কৰিবলগীয়া হয়তো গতিকে 10টা-11টা এনেকুৱা মানত ওলাই যাম আৰু ঠিক আছে মোৰ নহয় অকণমানিকে সৰু এটা চেনেল আছে য'ত নেকি 50টামান আই থিংক ছাবস্ক্ৰাইবাৰ আছে বেছিও নাই এইবাৰ বেছি হৈ যাব সৰস্বতীৰ চেনেলটো সকলোৱে চাওক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক
নহয় যদি মানে অকণমান বেছি ছাবস্ক্ৰাইবাৰ থাকে ন তেতিয়া মানে কি হয় ভিডিঅ' বনাবলৈ ভাল লাগে যদি নাথাকে আৰু ই কি মানে ছাবস্ক্ৰাইবাৰ নাই দেখোন কি ভিডিঅ' নাই এইবাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব আৰু মইতো কৰিমেই আৰু মই কাৰোবাক মোৰ যিখিনি ফেন ফলোৱাৰ আছে সেইখিনিকো মই ৰিকুৱেষ্ট কৰিম যাতে সৰস্বতী চেনেলটোৰ নাম কি সৰস্বতী গগৈ বুলি আছে সৰস্বতী গগৈ বুলি আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু তেতিয়া ধুনীয়া নতুন ভিডিঅ' আপোনালোকে চাব পাৰিব তেতিয়া আপলোড কৰিব পাৰিব ছাবস্ক্ৰাইব নকৰে এনেই ভিউজ মানে ভিউজো বেছি নাহে 200টা মানে হেৰিয়ত বেছি ভিউজে আহিব তো সেইকাৰণে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে অলপ ভিউজ বঢ়াই দিয়ে তেতিয়া মই ভিডিঅ' বনাবলৈ কিবা এটা মানে ভাল পাম সেইটো কথা বাকী একো নাই আৰু ঠিক আছে দাদা লগ পাই ভাল লাগিলে আজি যিহেতু লংকাবিহীন ৰাৱণ চাবলৈ যাম কেনেকুৱা লাগিছে আপোনালোকক সৰু ফুটেজ দুটামান দিবলৈ চেষ্টা কৰিম আপোনাৰ আজি যিহেতু নাটকখনৰ নাম কি আছিলে লংকাবিহীন ৰাৱণ নাটকখনৰ বিষয়ে অকণমান কৈ দিয়ক নাটকখন একচুৱেলি চাইল্ড লেবাৰৰ ওপৰত সৰু ল'ৰা এটাক মানে পঢ়ুৱাম বুলি লৈ যায় ধনী মানুহে কৰে সিহঁতে কি কৰে পঢ়ুৱাতকৈ তাক কামতহে বেছি খটুৱাই থাকে এনেকৈ কৰোঁতে তাৰ পঢ়া শুনা লষ্ট হৈ যায় চাইকেল মেকানিকৰ ল'ৰা আছিলে কি তাৰ লষ্ট হৈ যায় তাৰপিছত সিহঁতে তাৰ পঢ়া শুনা বেয়া হৈ যায় পৰীক্ষাত ফেইল কৰে অনবৰত কাম কৰি থকাৰ বাবে গতিকে মাক দেউতাকে তাক তাৰ পৰা লৈ আনিব বিচাৰে এই লৈ আনিব বিচাৰোঁতে সিহঁতে আনিব নিদিয়ে মানে ল'ৰাটো নিদিয়ে মানে সিহঁত এটা অভ্যস্ত হৈ গ'ল ন কাম কৰা ল'ৰা পাই গ'ল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সিহঁতে ফস্তি মাৰি শুই থাকে ইয়াৰ এই বনাই কাপোৰ ধুৱে কিবা ধুৱে পঢ়িবলৈ নিদিয়ে স্কুললৈ যাবলৈ সি সময় নাপায় হঠাৎ সি যদি গুচি যায় সিহঁতে আকৌ নিজে চব কৰিব লাগিব ন সেইকাৰণে সিহঁতে মানে তাক এৰি নিদিয়ে সেইটো লৈ সিহঁতে তাক এৰি নিদিয়ে মাক বাপেকে তাক আনিব বিচাৰে সি তাত থাকিব নিবিচাৰে কান্দি থাকে সি তাৰ বেমাৰ হয় কিবা হয় তাৰপিছত মাক দেউতাকক সিহঁতে খেদি দিয়ে মানুহ কৰে আৰু মাক দেউতাক পুলিচৰ তাত যায় পুলিচে হেল্প নকৰে ক'ৰবাত যায় এনেকুৱা ধৰণৰ হয় মানে কাহিনীটো তেনেকুৱা অলপ ট্ৰেজিক বেছ চাই দাদাই কাহিনীটো কৈয়ে দিলে মই নোৱাৰো কি চামগৈ চাব নালাগে আজি কিন্তু তথাপিতো যাম চাবলৈ যাম কাইলৈ কি আছে কাইলৈ হেৰি বিন্ধা হ'ল মানে ফুটা সেইখনো কাইলৈ আপোনাৰ নিজৰে মোৰ নিজৰে ঠিক আছে আৰু এতিয়া সন্ধিয়া হৈ গ'ল এয়া মৃদুল দা গাড়ী উলিয়াব লৈছে আমি যিহেতু মৃদুল দাৰ লগতে যাম থিয়েটাৰ চাবৰ কাৰণে মা আৰু মই আৰু এইটো আমাৰ ঘৰত থকা পোৱালিটো মানে মৃদুল দাৰ লগত আহিছে আৰু কাষতে আছে মোৰ মা ওলাই মেলি ৰেডি কিন্তু মোক কোনো ফটো এখনেই মাৰি নিদিলে যাবলৈ হ'ল তাতে আৰু এতিয়া মৃদুল দাই গাড়ী বেক কৰিছে ইয়াতে মোৰ সৰু ফুল এজোপা আছে মোৰ বহুত টেনশ্যন হৈছিলে যিহেতু মৃদুল দা একেবাৰে নতুন হয় আমাৰ এইডোখৰত গাড়ী মানে এনেকৈ মানে বেক কৰাটো ফুলজোপা ওলাইছে হালধীয়াকৈ মই সদায় ৰখি চাই থাকোঁ কেনেবাকৈ মানে গাড়ী চকা উঠাই নিদিয়েতো বুলি তো এতিয়া বতৰটো বহুত বেছি ঠাণ্ডা খুব মানে গৰম কাপোৰ পিন্ধি আছোঁ মোক কিন্তু কোনো ফটো এখন মাৰি নিদিলে পোৱালিটোক ক'লোঁ এইটো পোৱালিটো সিও আগত গুচি গ'ল তাৰপিছত মাকটো ক'ত ক'ম আৰু তথাপিতো মাক মনে ফোনটো দিলোঁ আৰু যে ক'লোঁ মই পটককৈ ভিডিঅ' এটা উঠোঁ কাৰণ মইতো ওলাবলৈ মন যায় ন তাৰপিছত আৰু দেউতাই গালি দিলে কিটো ক'বা আৰু পটাপট আৰু যাবলগীয়া হ'ল আৰু গাড়ীত বহিলোঁ এয়া আহি থিয়েটাৰ ফিল্ড পালোহি পূৰা মানে এলাউন্স কৰি আছে গান বাজি আছে মানুহবিলাক সোমালে চাগে আমি লাহেকৈহে ওলাই আহিছিলোঁ খাই বৈ ধুনীয়াকৈ ইয়াতে গাড়ী পাৰ্ক কৰি লৈছোঁ আৰু ইয়াত ভিতৰত সোমাই ল'লোঁ ধুনীয়াকৈ খুব ধুনীয়াকৈ তেওঁলোকে মানে সজাই ৰাখিছে অলপ পিছতে যিহেতু শ্ব' ষ্টাৰ্টেই হ'ব আৰু ইয়াতে বহি আছোঁ ইমান ঠাণ্ডা এইগৰাকী আমাৰ বৌ হয় এইগৰাকী মা হয় বহুত দিনৰ মানে বহুত বছৰৰ পাছত থিয়েটাৰ চাবলৈ আহিছোঁ তো ভালো লাগিছে কিন্তু ঠাণ্ডাটো বহুত বেছি পৰিছে বাৰু এইগৰাকী মোৰ খুৰা ঘৰ বৌ হয় মানুহ হৈছে আৰু হ'লেও টাইম লাগিব অলপ কিমান টাইম লাগে নাজানো খুব ধুনীয়া গান বাজি আছে এনজয় Kita nak baru baca tak?
নেকি চাই থোৱা দিয়ক দিয়ক আহা তেতিয়া আহা বহা চাহ খোৱা ই দেখোন ফেল কৰিছে চাহ বাহিৰত কান্দি আছে কি হ'ব এতিয়া কি হ'ব মৃদুল দা আজি যাবলৈ ওলাইছে লাষ্ট দিন কিবা এটা কৈ থৈ যাওক কেনেকুৱা পালে সেইদিনা কৈছিলে বাৰু তথাপিতো নাই খোৱাটো ভালেই পাইছোঁ কিন্তু কালিৰ পৰা বতৰটো খুব বেয়া তোমালোকৰ তাত থাকিতো খুবেই ভাল লাগিছে যাবলৈ মনে যোৱা নাই কি কৰিবা প্ৰফেশ্যনেল কথা যাবতো লাগিব এতিয়া যাম তোমাৰ হেঞ্চোৱা পুখুৰী খোৱাঙৰ ওচৰত আকৌ আহিব কেতিয়াবা আহিম বিয়া পাতিলে মাতিবা মাতিম আহিব থাকিলে আহিম তেতিয়া ঠিক আছে এয়া মৃদুল দা আৰু ভাইটিটো যাবলৈ ওলালে ভিডিঅ'টো কোনো ধৰণৰ তেনেকুৱা মানে ইণ্টাৰভিউ লোৱা টাইপ নহয় আৰু প্ৰথমতে মই খুবেই নাৰ্ভাছ নিচিনাই হৈ গৈছোঁ কেমেৰাটো লৈ লৈছোঁ কিন্তু নৰ্মেলি আমি যেতিয়া কথা পাতি আছিলোঁ খুব বেছি মানে একদম ঘৰুৱাভাৱে পাতি আছিলোঁ মানে ভিডিঅ'টোতো ঘৰুৱাভাৱে হ'ল কিন্তু তথাপিতো যদি কেনেবাকৈ ইণ্টাৰভিউ লোৱা টাইপ বা তেনেকুৱা নিচিনা লাগিলে তেতিয়াহ'লেও ভালেই আছে তেওঁৰ লগত তেওঁ যিহেতু আমাৰ ঘৰত আছিলে সেইটো সেইকাৰণে ভাবিলোঁ আৰু এটা সৰুকৈ ভিডিঅ' বনাই আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি দিওঁ দাদাৰ বিষয়ে অলপ জানো আপোনালোককো জনাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চালে আৰু যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেইটো পোৱালিটো বাই বাই ভাল লাগিল আকৌ আহিবা দেই আৰু থাকিলে আৰু আহিব ঠিক আছে আহিবা বাই 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 পুৰা যাওঁ